হেল্ল' এভৰিৱান, হ'পছ' আপোনালোক সকলো ভালে আছে আৰু মই নিতুস্প্ৰিয়া আপোনাৰ সৈতে আছোঁ কিছু শব্দ, অনুভৱ আৰু কিছু ভালপোৱাৰ সৈতে। আজি আমি ভালপোৱাৰ কথা নাপাতোঁ, পাতিম সম্পৰ্কৰ কথা। বৰ্তমান সময়টোৱেই ছ'চিয়েল মিডিয়াৰ যুগ নহয়নে? এই যে মৰমৰ অভাৱ নাই, তেনেকুৱা বুলি বাৰু আপুনিও ভাবেনে? কোনোবা এজনে এৰি থৈ গ'লে আৰু কোনোবা এজনে থাপ মাৰি ধৰে। কিন্তু চিৰস্থায়ী হয় জানো সকলোবোৰ? বৰ সহজ ন? শেষ কৰোঁ বুলিয়েই এটা সম্পৰ্ক শেষ কৰি দিয়াৰ, এৰি দিওঁ বুলিয়েই কাৰোবাৰ হাতখন এৰি দিয়াৰ। সহজ জানো সম্পৰ্ক এটা শেষ বুলি ক'লে শেষ কৰাৰ? সহজনে এৰো বুলিয়েই বহুত দিন ধৰি থকা বিশ্বাসৰ হাতখন এটা সৰু অজুহাততে এৰি দিয়াৰ? যাৰ মনত আপোনাৰ প্ৰতি বিশ্বাসেৰে ভৰি আছে, তেওঁক বিশ্বাসঘাতকতা কৰাটো জানো ভাল কথা? সময়বোৰ বৰ কঠোৰ হয় জানে। তেওঁ হয়তো অভিনয় কৰিব আপোনাৰ অবিহনে তেওঁ ভালে আছে বুলি, কিন্তু সঁচা অৰ্থত কেতিয়াও নোৱাৰে। কাৰোবাৰ লগত ভাল পোৱাৰ পিছতো, বহু বছৰ সম্পৰ্ক থকাৰ পিছতো অজানিতে এই ছ'চিয়েল মিডিয়াৰ যুগত আন কাৰোবাক ভাল লগাটো অস্বাভাৱিকো নহয় আৰু সেয়া বেয়া কথাও নহয়। কিন্তু ভাল লগাখিনিক নিৰ্দিষ্ট দূৰত্বতে ভাল লগা কৰি থাকিব দিয়ক না। কিয় এই ভাল লগাবোৰৰ কাৰণে নিজৰ ভালপোৱাজনক আপোনালোকে হেৰুৱাই দিয়ে? তেওঁলোক এই ভাল লগাখিনি তাতকৈ বেছি ওচৰ চপাৰ আগত এবাৰ ভাবিবচোন, আপোনাকো কোনোবাই চকু মুদি বিশ্বাস কৰে। এটা কথা কি জানে? এই যে আপোনাক চকু মুদি বিশ্বাস কৰাজনৰ এবাৰ বিশ্বাস ভাঙিলে সেই বিশ্বাসী আৰু ঠন ধৰি নুঠে। তাৰ পৰিৱৰ্তে সৃষ্টি হ'ব তেওঁৰ মনত অশান্তিৰ, ভুল বুজাবুজিৰ। গতিকে ভুল কৰি পস্তোৱাৰ আগত ভুল কৰিবলৈ খোজ দিওঁতেই থমকি ৰওক। আৰু আপোনাৰ সংগীতকৈ আনক যদি পাৰফেক্ট বুলি ভাবি হাতখন এৰাৰ সিদ্ধান্ত লৈছে, সেয়া মাৰাত্মক ভুল। আচলতে কোনো মানুহেই পাৰফেক্ট নহয়, গতিকে এডজাষ্টমেণ্ট কৰিবই লাগিব। আৰু এটা কথা, পলকতে ভাল লগাবোৰ তেনেই খন্তেকীয়া, কিন্তু সময়ৰ সোঁতত সৃষ্টি হোৱা ভালপোৱাবোৰহে চিৰস্থায়ী। আপুনি ভালপোৱা বহুজনক পাব, কিন্তু আপোনাক ভালপোৱা আৰু বিশ্বাস কৰাজনক হাজাৰটা ভুলক ক্ষমা কৰি মৰমেৰে আঁকোৱালি লোৱা দ্বিতীয়জন সহজে নাপায় তেওঁৰ দৰে। গতিকে তেওঁক মৰমত ৰাখক, আলফুলে ৰাখক। বাকী ভাল লগাবোৰতো থাকিবই, কিন্তু চিৰযুগমীয়া নহয়। চিৰযুগমীয়া হৈ থাকিব আপোনাৰ ভালপোৱা মানুহজন। গতিকে বুজিছে নহয়? কৰোঁ বুলিয়েই সম্পৰ্ক এটা ছেট কৰি নেপেলাব, অকণমান মগজুৰে ভাবিব। বাকী আকৌ লগ পোৱাৰ আশাৰে মই নিতুস্প্ৰিয়াই অনুভৱৰ গুণগুণৰ পৰা বিদায় লৈছোঁ।